নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ গৈছোঁ দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথিৰ হৰেকৃষ্ণ ডেকাদেৱৰ দ্বাৰা ৰচিত দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ। উত্তৰ: হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাটো এটি আধুনিক কবিতা। বাস্তৱৰ ৰূপ, সমাজৰ চিত্ৰ ইয়াত প্ৰকাশ পাইছে। কবিতাটোৰ মাজেদি কবিয়ে সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত কৰিছে। আজিৰ সমাজত পুৰণি দিনৰ আত্মীয়তা নাই ইয়াত দয়া, মৰম, ভালপোৱা। সময়ৰ লগে লগে মানুহৰ মাজৰ পৰা শান্তিকণো হেৰাই গৈছে। কংক্ৰিটৰ ওখ ওখ দেৱালবোৰে যেন মানুহৰ হৃদয়তো প্ৰাচীৰ সৃষ্টি কৰিছে। ২৫ বছৰীয়া দুটা দৃশ্যপটৰ মাজেৰে দুখন সমাজৰ ছবি ইয়াত প্ৰকাশ কৰিছে। এখন সমাজ আছিল প্ৰকৃতিৰ নিচেই কাষত, য'ত আছিল কাকিনী তামোলেৰে পৰিপূৰ্ণ এখন নিজান ঘৰ। কিন্তু ২৫ বছৰৰ পিছত সকলো সলনি হ'ল। তামোলবাৰীত এতিয়া গঢ়ি উঠিল ওখ ওখ অট্টালিকা। থাকিবলৈ বহুত ঘৰ হ'ল, কিন্তু মৰিলেও দাহ কৰিবলৈ মানুহৰ অভাৱ। এতিয়াৰ মানুহে আনৰ কথা নাভাবি নিজৰ সুখত নিমজ্জিত। সময়ৰ লগে লগে সমাজখন উন্নতি হৈছে যদিও মানুহৰ নোহোৱা হৈ আহিছে। কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগৰে তেওঁৰ নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্ৰান্তি প্ৰকাশ কৰিছে। ধন্যবাদ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব।